Bahar bogai-bogai kopo fulani susengri ke khopa me lagai di moi. Oh, গানটো বেয়া লাগা নাই দেখোন বাহাৰ বগাই কোপো ফুলানি চেংৰি কে খোপা মে লাগাই দে মই বা ক'ত বা শুনছিলে গানটো মই এইটো টিভিতে দেখিছিলো নেকি হাও কিহে দেখা নদী পাৰত বহি কি গিলাখন গাই আছ তুমি একলা একলাই কি হৈছে টেনশ্যন নেকি কিহত টেনশ্যন হ'ব এনে অলপ উলিয়ালো ঘৰতো উমে কি কৰি থাকবা নদী পাৰত বহি এনে অলপ মনটো ভাল লাগি আছো দ পিছে দাইদে তুমি পিছে কহয় যাবাক লগে ওলাই আহিলা ইমান সাজি কাছি মানে কইনা চাবা আইছো ঋতু দুহু আপি আনছি কালি ৰাতি তুমি গমে বনাই হা কি কৈছ ঋতুই আপি আনছি সঁচাকে লৈছি কালি ৰাতি 11:30 বজাত তাকে এতিয়া চাবা যাম বুলি ওলাই আহিছো আৰু ময়ো 2 দিনমান মেছেজ কৰা আছিলো না তাই চাং দাও একবাৰ নিজে তো আনমান হলো যেতিয়া সি আনছি হ'ব তুমিও মেছেজ কৰা আপি কি নামে পিংকি নামৰ আপি এটা আছিলে দেখা ফেচবুকত মই তাক দেখাই দিছিলো পিছে এই কুকুৰে লাইন মাৰি কিনে এতিয়া পলে লৈ লাক কি কৰবা এই বুকত কামৰা দস্তি মোৰ বঢ়িয়াও লাগে তোমাক লাগি কি কৰবা উপায় নাই হেই বাদ দিয়া যি হয় ভালৰ কাৰণে হয় বোলা এতিয়া কইনা চাবা যাওঁ চাহ কাপ খাই আহোঁ তাতে আৰু যাই কিনে নতুন কইনাৰ হাতে দি না কি কওক বোলা চাহ কাপ খাই আহোঁ বোলা যাই কিনে দে আৰু যি হ'ল দে আনলো এইটো ইটাৰ থাকবা লাগব আৰু আমি দুটাই আৰু মন মাৰি নাথাকবা ৰাতি হলি মদ অপা খাবা আৰু কি কৰ নিজে গমে নাপাওঁ ইনা মইয়ে জানো মোৰ ঘৰক লগি কিমান মনত পৰি আছে মাহুন কিমান কষ্ট পাইছি তুমিতো আৰু গধূলি হলি পাৰিয়ে যাবা মদ খাই কিনে চব মই ক'ত আহিলো মায়ে মাক চাই মোকো যে কিহে শুনি ধৰছিল এই কান্দবাক লগি চালা জ্বালা কালা খাব লাগিব নেকি মই ক'বা নৰছো আৰু এ প্ৰভু মোক কি বা কৰলা আৰু মই নাজানো আৰু মানুহৰ নিচাত ময়ো কি কৰিলো চেছ বা ডেকা চাওহে তাক ইটাক লাগি ৰুমৰ পেলোৱা নাই এনে কিন্তু দিন ৰাতি চকুতে মৰি থাকে ইটা কিন্তু ৰুমৰ ভিতৰে কম ভদ্ৰ লগতো না তুমি আনলি তুমি থাকলা হৈ ইনকে তুমি আৰু ঘূৰি ফুৰলাই না হ'ব দক হে মাতক নিৰক ঋতু আমি যে ওলেয়া মৰণ নহ আপি আনি কিনে ডাঙৰ মানুহ হৈ গেলি দৰ্জাই খুলবা নাই তাক লাগি ওলেয়া কিয় মৰণ নহওঁ কইনা চাবা আহিছা আহিলো দা মইতো গমেই পোৱা নাছিলো ৰাতি মইতো তোমাৰ লগত নাছিলো না মিটিঙত সিমানটাহে ক'লাক মোক তুমি আপি আনা বুলি সেইকাৰণে আহিলো দৌৰা দৌৰিকে খবৰ এটা লৈ যাওঁ বুলি কিহে বাপু ধন ক'ত ঠিকা কইনাটো আমাক মেকা দেখা কৰি নেদা নেকি মাত্ৰত দিম যো একবাৰ টিভিৰ কুকুৰক মাত দিবি মালৰ নিচাতে ৰাতি মই কি যত কলা লুকলো নিজে হ'লে যি কৰে পেকেট খাব পইচা নাপাওঁ তাক খোজো এতিয়া মই কিৰি আনি কৰিব পুহিম মোৰ ভাবি কিনে ভয় লাগি আছে তোক আৰু মাত দিবি ৰ সেই ঋতু তই কিবা ভাবছা তিৰি মানে লক্ষী মই তোৰ ঘৰত টেনশ্যন নাই তুই শিখন নহয় আৰু ৰজনীগন্ধা খাওঁ কৰবি তোৰ সঁচাকৈ পইচা হৈ যাব তিৰি হিলি টেনশ্যন নাই পইচা জমা হ'বই হ'ব একদম গেৰাণ্টি আছে তোহাৰ কথা বুলি পানী নহয় হালত জাপ দিব লাগিব মই এই কালি ৰাতিও এই মালখতে কঞ্জিতে ক'লা মোৰ দম নাই বোলে মোৰ আপি আনবা বোলে সি দম নাই বুলি কৈছি যাই কিনে উঠাই লৈ গুচি আহিলোঁ এতিয়া টেনশ্যনটো কাৰ লাগছি মোৰে লাগছি সিয়াতটো লগা নাই সেইকাৰণে মই ইয়াত নুশুনো কাৰো কথা এতিয়া কালিৰ পৰা কামলা কৰিব যাব লাগিব নহ'লে তিৰিটো মোক দুবেটা পিটব ঘৰত যি হ'ব লগা আছে হ'ব দে আজো মাত দিবি যৌ তাইও কান্দি বহি আছে তেতিয়া পৰা মাত দিবি বনাবা দিবি যাওঁ আপি দেখোন বেয়া নহয়ে ঠিকে আছে আমাৰ ঋতুত থাকি ভালেই দেখোন মনে থাকা হে এই ইয়াতে নানলি মই আনলো হৈ তেতিয়াই মোৰ ঘৰত গেলা আজি চাবা ঘুমনি কান নাই তোৰ ঘুমনি শুনো হে এই আহোঁ দুটা মোৰ লগৰে চলি দা মই কালি তোমাক আনা বুলি গম পাই আহোঁ চাবা আহিছোঁ দুটাই মাত দিয়া এছকেক চিনি পাওঁ মই সিমান্ত ন চিনি পাওঁ ফেচবুকত ফ্ৰেণ্ড আছে মোৰ ইয়াৰ লগত আছে খাওঁ মই এইগিলাখন কি শুনছোঁ তাৰ মানে এই লগতো ই চেনি খাইছি বেটা ই চেনিৰ আমি কম মাল নহয় ই দে আমি তেনেহ'লে এতিয়া যায়ে থাকোঁ নেকি তুমি থাকবা ভালকৈ চলবা লাগিব ভালকৈ থাকলি হ'ল ভালকৈ চলি গেলি হ'ল জীৱনটো দাদা চাহ বনাওঁ ৰ'বা চাহ খাই যাবা নালগে দা নতুনকৈ আহিছা মাত্ৰ ইমান কষ্ট কৰিব নালাগে চাহ নাখাওঁ এনেও আমি চাহৰ মানুহ নহয় তথাপিও মাজে সময়ে খাওঁ নালগে দে আজি বেলেগ একদিন আহিম দে চাহ খাবা নাখাওঁ চাহ নাখাওঁ দে আমি তেনেহ'লে যাই থাকোঁ ঋতু এই বাহিৰক লাগি আছোন কি হ'ল কিয় মাত চাকো জানবাই লাগে চাহ পানী খাই নাই টকা 100 দিয়া আৰু কি চাহৰ খৰচাটো বাচাই দিলোঁ 100 টকা এটা দি আমি চাহটো প্ৰণীতহে খাম তাৰমানে ইয়াতে নাখাওঁ দা হাও তুম ক'ত কি য'ত কৰাই মোৰ লগত বিদ্যা পইচা নাই সঁচা কৈছোঁ মোৰ লগত এক টকা নাই হ'ব 100 টকাই খুজিছোঁ বেছি খোজা নাই না মিছাও ক'ব নালাগে পইচা নেদা যদি ডাইৰেক্ট কৈ নেদো বুলি ফেচবুকত মোৰ লগত ফ্ৰেণ্ড আছে অদলবাৰীত যে এটা আপি ভাল পাইছিলি তই তোক সেইটো কথা মই কৈ দিম কেনে পাবি তই তোমাৰ লগত কি হ'ব বুজি নাপাওঁ মই 100 টকা এটা ক'ত পৰা পাওঁ এই মাই বাজাৰ কৰিব দিয়া পইচা 200 টকা লগত আছে তাতে তোক 100 টকা দিলে 100 টকাৰ কি আনিমে তো মই বুজি নাপাওঁ লৈ যায় 100 টকা মালৰে লগতে আছে নাই কিহৰ নাস্তা বনাবা কৃষ্ণক চিন্তি আজিৰ কাৰণে এৰো দক লাগ পাম কালিলৈকে আৰু লাগ পাম আজি এতিয়া আমি এৰো দক যা গছমূৰ আহোঁ মোৰ মাথাটো খালি যা লগতে পইচা মাখাও খাবি আৰু বাকী খাই খাব